আপুনিও যদি এজনী গৰ্ভৱতী মহিলা আৰু আপোনাৰ শৰীৰত যদি এইকেইটা লক্ষণে দেখা দিছে তেন্তে আপোনাৰ ছোৱালী সন্তান হোৱাৰ সম্ভাৱনা বেছি আছে। আহক আজি এই বিষয়ে কথা পাতো যে ছোৱালী সন্তান যদি গৰ্ভত থাকে তেনেহলে কোনকেইটা লক্ষণে আমাৰ শৰীৰত দেখা দিব পাৰে। তাৰ আগতে কৈ লৈছো মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই দিয়া কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ আগতেই যায় আৰু আপোনালোকে চাব পাৰে নতুন নতুন কিছুমান হোম ৰেমেডিজ আৰু স্বাস্থ্যজনিত কথাৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। গৰ্ভ অৱস্থাত যদি আপোনাৰ মিঠা খাবলৈ মন যায় আৰু মিঠা খোৱাৰ পাছত যদি আপোনাৰ শৰীৰত কোনো ৰিয়েকশ্যন নকৰে বা বমি বমি নালাগে বা কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তেন্তে জানিব যে আপোনাৰ কন্যা সন্তান হোৱাৰ সম্ভাৱনা আছে। গৰ্ভাৱস্থাৰ সময়ত যদি আমাৰ আণ্ডাৰৱাৰ্মছ মানে কাষলতিৰ তলত যদি ক'লা ৰঙৰ ছাপ পৰে তেতিয়াও কন্যা সন্তান হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, কিয়নো এই সময়ত হৰমনৰ সালসলনি হয় আৰু হৰমন বৃদ্ধি হোৱাৰ লগে লগে মেলানিনৰ প্ৰভাৱ পৰে, মেলানিনো বেছি হ'বলৈ ধৰে। সেই মেলানিনৰ কাৰণে আমাৰ স্কিনৰ যিবোৰ পাতল অংশ সেইবোৰ অংশ স্কিনৰ কালাৰবোৰ চেঞ্জ হ'বলৈ ধৰে আৰু তেতিয়া এই ডাৰ্ক কালাৰটো বেছিকৈ হোৱা দেখা যায়। আৰু যদি কন্যা সন্তান হোৱাৰ সম্ভাৱনা আছে আৰু এটা লক্ষণ দেখা দিব আপোনাৰ শৰীৰত, সেই লক্ষণটো হৈছে যে ছেকেণ্ড ট্ৰাইমেষ্টাৰৰ পাছত পেটত মিহি মিহিকে তল পেটটোত মানে মিহি মিহিকে বিষ হ'বলৈ অনুভৱ কৰিব। এইকেইটা লক্ষণ দেখা দিলে জানিব যে আপোনাৰ কন্যা সন্তান হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। গৰ্ভাৱস্থাৰ আৰু এটা লক্ষণ হৈছে ছোৱালী সন্তান হোৱাৰ যে আমাৰ হেয়াৰ আৰু স্কিন চেঞ্জ হ'বলৈ ধৰে, চুলিখিনি বহুত ধুনীয়া শ্বাইনিং কৰিবলৈ ধৰে, গ্ৰ'থ আহে আৰু স্কিনো গ্ল' কৰিবলৈ ধৰে। মানে অকণমান আগতকৈ গৰ্ভাৱস্থাৰ আগৰ আৰু পাছৰ বহুতখিনি চেঞ্জেছ যদি কন্যা সন্তান হোৱাৰ সম্ভাৱনা আছে তেনেহ'লে এইকেইটা চেঞ্জেছ দেখিবলৈ পোৱা যায়। তো আজিৰ মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটি ভিডিঅ' আহিম অকণমান ঘৰুৱা ভিত্তিক ঘৰুৱা খাদ্যই কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, নিজৰ কেয়াৰ কেনেকৈ ল'ব পাৰোঁ, গোটেইখিনি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।